1947 চনৰ 15 আগষ্টত প্ৰায় 200 বছৰ ব্ৰিটিছ শাসনৰ পিছত স্বাধীনতাৰ প্ৰতীক সাৰ পাইছিল। স্বাধীনতাৰ যাত্ৰা দীঘলীয়া আছিল আৰু সংগ্ৰামেৰে ভৰি আছিল। মহাত্মা গান্ধীৰ দৰে দূৰদৰ্শী নেতাৰ নেতৃত্বত যিয়ে অহিংস প্ৰতিৰোধৰ সমৰ্থন কৰিছিল। ঊনৈছশ 47 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰতীয় স্বাধীনতা আইন গৃহীত কৰাৰ পাছতে মুক্ত ভাৰত সপোন বাস্তৱত পৰিণত হয় আৰু উপমহাদেশক দুখন ৰাষ্ট্ৰ বিভক্ত কৰে ভাৰত আৰু পাকিস্তান হিচাপে। Between August 1947 and March 1948, 4.5 million Hindus and Sikhs are forced to migrate from Pakistan to India. 6 million Muslims must move in the opposite direction. 10 million people are displaced in the partition of India. 1 million are dead. আগষ্টৰ মাজনিশাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁৰ প্ৰতিষ্ঠিত ক্ৰাইষ্ট উইথ ডেষ্টিনী ভাষণ প্ৰদান কৰে আৰু ৰাষ্ট্ৰৰ বাবে এক নতুন যুগৰ সূচনা কৰে। পিছদিনা ৰাতিপুৱা এখন মুক্ত আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ জন্মৰ প্ৰতীক হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰা হয়। অৱশ্যে এই স্বাধীনতা বিভাজনৰ বেদনাৰ সৈতে আছিল, যাৰ ফলত ব্যাপক প্ৰব্ৰজন আৰু গুৰুত্বপূৰ্ণ ক্ষতি হৈছিল। সেইবাবেই প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতা সম্ভৱ কৰা ত্যাগক সন্মান জনোৱা হয় 15 আগষ্টৰ দিনটোত।